নমস্কাৰ। আজি বনাবলৈ লৈছোঁ চিজ বল। তাৰ বাবে মই 2টা মিডিয়াম সাইজৰ আলু বইল কৰি লৈছোঁ, 2টা মিডিয়াম সাইজৰ পিঁয়াজ কুটি লৈছোঁ আৰু চিজৰ কিউবৰ টুকুৰা লৈছোঁ আৰু এয়া মান ধনিয়া লৈছোঁ আৰু জালুকৰ গুড়ি অকণমান আৰু অকণমান নিমখ সোৱাদ অনুসৰি। এতিয়া চিজৰ কিউবটো এনেদৰে ৰুকি লৈছোঁ। এতিয়া আটাইখিনি ভালদৰে পিটিকি ল'ব লাগিব। ইয়াত আপোনালোকে অৰেগানো দিব পাৰে আৰু কেঁচা ধনিয়া দিব পাৰে। এতিয়া ইয়াৰে সৰু সৰুকৈ বল বনাই লৈছোঁ। চিজৰ কিউব এটা স্কুৱেৰ টাইপৰ এনেদৰে কাটি লৈছিলোঁ, দি বলকেইটাৰ মাজত এনেদৰে দি আকৌ ধুনীয়াকৈ লাড়ুকেইটা বনাই ল'ব। এয়া দেখিছেই নহয়। এতিয়া মই এটা ঘোল বনাই ল'ম। ইয়াত কৰ্ণফ্লাৱাৰ 3 চামুচ, অকণমান নিমখ আৰু অকণমান জালুকৰ গুড়ি, অকণমান পানীৰে এনেদৰে ঘোলটো বনাই লৈছোঁ। এতিয়া লাগিব ব্ৰেড ক্ৰাম্বছ দোকানতো কিনিব পাৰে, কিন্তু মই ঘৰতে বনাইছোঁ। 2খন ব্ৰেড এনেদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া চিজ বলকেইটা কৰ্ণফ্লাৱাৰৰ ঘোলত অকণমান তিয়াই এনেদৰে ব্ৰেড ক্ৰাম্বছখিনিত দি ফ্ৰাই কৰি ল'ব। চিজ বল বনাবলৈ খুবেই সহজ। চিজ বলকেইটা ফ্ৰাই কৰোঁতে গেছটো মিডিয়াম ফ্লেমত ৰাখিব আৰু একেবাৰে ব্ৰাউন হোৱালৈকে ভাজিব। আপোনালোকৰ ঘৰত যদি ল'ৰা ছোৱালী আছে তেনেহ'লে বনাই খোৱাবচোন এদিন, খুবেই ভাল পাব খাই আৰু খুবেই হেল্ডি হয় ঘৰত বনোৱা বস্তু। একেবাৰে গৰমে পৰিৱেশন কৰিব টমেটো কেচাপৰ সৈতে। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।